ভাইটি তুমি অসমৰ ভিতৰত ভাল ৰিজাল্ট কৰিছা কেনেকৈ পঢ়িছিলা দাদা মই দিনটো 24 ঘণ্টাৰ ভিতৰত 23 ঘণ্টাই পঢ়োঁ ৰাতি যেতিয়া আমাৰ ঘৰত লাইন থাকে মই ধূপৰ পোহৰত পঢ়োঁ জোনাকী পুৰা বটলত ভৰাই ভৰাই পঢ়োঁ আৰু বিজুলী ঢেৰেকনি মাৰিলে মই বিজুলী ঢেৰেকনি পোহৰতো পঢ়োঁ আৰু আমাৰ ঘৰৰ অৱস্থা একেবাৰে বেয়া গছৰ ওপৰত তিঠি পঢ়িব লগা হয় আৰু মোক কিতাপ নাই মই কিতাপ নথকা অৱস্থাত মই নিজে কিতাপ লিখি পাছ কৰিছোঁ দাদা এয়াহে আমাৰ অসমৰ ভাল ল'ৰা জোনাকী পৰুৱা পোহৰত পঢ়ি প্ৰথম স্থান দখল দেখিছা লোকৰ ল'ৰাই জোনাকী পৰুৱা পোহৰত পঢ়ি পেলাই প্ৰথম স্থান দখল কৰিছে ধূপৰ পোহৰত পঢ়ি প্ৰথম স্থান দখল কৰিছে আমাৰবোৰক এই পাবজি নে ফাবজি অকল সেইটো হেই অলগদ্ধ অকল সেইবোৰ বিজুলী ঢেৰেকনি পোহৰত পঢ়ি ফাৰ্ষ্ট ডিভিজন পাইছে টিউচন নাই লাষ্ট পাইছে এতিয়া কলত এই গৰু হেল্ল' আইডিয়া কোম্পানী নে আজি পুৱাই পইচা কাটছ মোৰ 3 টকা কিয় কিয় কাটছা বুজি পোৱা নাই তই আপাচোন ভাষা বুজাই দিছোন কেলে কাটিছ হয় এনে পইচা এনে নাই হয় পইচা আমাৰ समझ नहीं आ रहा है हिंदी में कुछ नहीं की हिंदी मुख दिखे हेलो हिंदी हाँ क्यों पैसा काटता है पुए कुनी 3 टका काटता है हैं हमारा ईमान तो पैसा नहीं है डोंट अंडरस्टैंड इंग्लिश इंग्लिश ऑल ओवर हेलोस बेटल्स का प्रोसेस मेरा प्रोसेस एक दुटा प्रोसेस आई एम ब्रोस दुलियो ब्रोस लेकिन माने हमारा मास बेलेक्स है मम्मीस माने उसका प्रोसेस मेरा प्रोसेस 21 माने बुझी पता है understands returns single returns হ'ব তাকে ৰবা হা গুৰ এই গৰু সোমাইছে ৰবা হা 1 মিনিট হা মই গেটখন মাৰিলো ৰবা গেটখন ঐ কি কৈছ হয় নঙলা মাৰিছ নেকি হা Run. কেলা তেলে নাইকিয়া হৈ থাকিলে বাইকখনত এতিয়া কি কৰিবিনো এটা কাম কৰো পানীয়ে ঢালি দিওঁ আমি গম পাওঁ পানী ঢালিছো বুলি ই কেলা থৰি না গম পাই ইয়াত পেট্ৰল ঢালিছো